हेलो एवरीवन सो मोर आन एटा ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহু দিনে হ'ল মই ব্লগ আপলোড কৰা নাই কাৰণ মোৰ এক্সামো আহি আছিল এতিয়া শেষ হ'ল বাৰু আৰু কিবা কিবি পাৰ্সোনেল ৰিজনতো মই আপলোড কৰিব পৰা নাছিলো বাট আজি ভাবিলো আজি উৰুকা হে এটা মানে ব্লগ বনাও আৰু সো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছো So friends, এতিয়া অলপ আগতে মানে এতিয়া গধূলি হ'ল বাট এই পাৰ্চেলটো আহি পাইছে আৰু এই পাৰ্চেলটো মই মানে দেখুৱাম কি আছে আপোনালোকক মোৰ শ্বৰ্ট এটাত চ' একো মানে খাছ নহয় বাৰু বাট এটা মৰম লগা বস্তু আনিছিলোঁ মই চ' চাব যদি জানিব বিচাৰে So এতিয়া মানে মোৰ বহুত বেছি টোপনি লাগিছে চ' সকলোকে গুড নাইট আৰু আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ